মাক চিনি পায় আপুনি? কেল চিনি নাপাওঁ। মাক চিনি পায় বোলে। গুড মৰ্ণিং গাইজ। তো আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি অলপ বেলেগ এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ। মানে ককাইদেউ এজনে তেখেতৰ বাৰীলৈ মাতিছে। এইকেইটা ইহঁতক কৈছোঁ নিনিওঁ বুলি, থাকি যা ধৰি নালাগে। ইহঁতি বোলে যায়েই বোলে। চব দিছিল কোন যায়? পিউজ যায়। তহঁতি পিউজৰ নিচিনা কথা ক'ব পাৰিবি জানো? কি কওঁ, লৈ যাওঁ ন? ঠিক আছে বলক তেতিয়াহ'লে। পাৰিবিনে? এইখিনিতে প্ৰব্লেম এটা হ'ল, তাৰমানে মোৰ বুলেটখন ষ্টাৰ্ট হোৱা নাই। কি কাৰণে হোৱা নাই ক'ব পৰা নাই। ঠিকে আছে। আচলতে এখন বহুত দিন চলোৱা নাছিলোঁ, প্ৰব্লেম এটা হৈ আছিলে কাৰণে। তো যাবলৈ ওলালোঁ এফালে, বেগ চেক লৈ ষ্টাৰ্টে নহয় দেখোন। বাইক চেঞ্জ কৰিব লাগিব দেখিছোঁ। 2016 চনতে ব্লগিং কৰিম বুলি কিনিছিলোঁ এখন, তেতিয়াৰ পৰা কৰিয়ে আছোঁ। থাকি গৈছে কিছুমান। এখন লৈ পেলাই এটা ভিডিঅ' বনাম মই, ৰিবন হব বুলি, সেইখন বনাম। তাৰপাছত এখন যিটো বেয়া হৈছে সেইখন বনাম, তাৰপিছত ৰাইড এটা দিম, তেতিয়া দেখাম আপোনালোকক। কিন্তু এতিয়া কি হ'ল, আজি সমস্যাই হৈ গ'ল। এখন বেয়া হৈ গ'ল ৰাস্তাতে, আলিটোত নুঠিছেই। কি কৰোঁ, বাইকখন এতিয়া ঘৰলৈ আকৌ গৈ, পুৰণা বাইকখন আছে সেইখনকে লৈ যাব লাগিব, উপায় নাই। ইস্কো হাম যায়গা দেখে। এইখন চাবনে? এইখন ক'ত গ'ল? এইটো একেবাৰে ষ্টাৰ্ট হয়, ঢকা নিদিয়ে। চ' বলক। ঐ ৰাস্তা 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 গোটেই বালি ৰাস্তাটো, বাৰীখনলৈ যোৱা ৰাস্তাটো অলপ বালি আছে। বাইক চলোৱা সময়ত মোবাইলটোৱে ভিডিঅ' কৰিবলৈ অকণমান অসুবিধা হয়। যদি আপোনালোকে আগবঢ়াত সহায় কৰে, ছাপোৰ্ট কৰে, তেতিয়াহ'লে গ্ৰুপৰ এটা ল'ম বুলি ভাবিছোঁ। মই পালোহি এইখনে বাৰীখন। আহকচোন চাওঁগৈ বাৰীখন। মহা আৰু মই। দিনেশ কি কৰি আছ? মহা আপুনি দেখিছেনে কেতিয়াবা এনেকুৱা বাৰীখন? অঁ নেট দিছে। সেইখন বাৰীখন বগৰী বাৰী। এতিয়া হেৰি, আপুনি জানে নাই সবিশেষ ক'বৰ কাৰণে মোৰ ভিউৱাৰ্ছক? মানে ইমান এটা মোৰ আইডিয়া নাই। চাওক না, আপেল বগৰী, কিমানবোৰ আপেল বগৰী। ৰ'ব মই বাৰীখনৰ ভিতৰত। হে কাঠ নাই ন? অঁ আপেল বগৰী। সেইখন চাওকচোন, গোটেই বাৰীখন আপেল বগৰী হৈ আছে। অ' মাই গড, কি মজা। মহা চাওক এইবিলাক আপেল বগৰী। অ' মা মজা, ৰঙা ৰঙা আপেলটোৰ নিচিনা। মই কালি বজাৰ দেখিলোঁ, এইটোৱে যেন ইয়াৰ পৰাই গৈছে নেকি? অঁ আমি কোনোবাই মাত লগাইছে, কোনে মাত লগাইছে ধৰিব পৰা নাই। কিমান বিঘা হ'ব? 2 বিঘা আছে। সেইফালে কিমান আছে? আপোনাৰ এটা চিঙা এটা দিয়ক, আমি নুচো নহয় বেলেগৰ গছ। পকা চাই দিয়ক। অঁ আৰু এটা দিয়ক, মোৰ কাৰণে এটা দিয়ক। আমি খালি ফটোহে লৈ আছোঁ এতিয়া। এইয়া আপেল বগৰী, মহা মহা এইফালে চাই দিয়ক। খাকে দেখতা কিয়া? হে খাই চাব নি? খাই চাওঁ, খাবতো লাগিবই। হে ইমান ডাঙৰ বাৰী। বেলেগ মজা। হে সঁচা সঁচা কি খাই গৈছে কাৰণে কৰিব নাই এইটো। বস্তু দিছে নাই, কেনেকুৱা ৰঙা দিছে নাই। কিমান কিনে ডেইলি?
কিমান লাগিছে দেখিছে তই ৰখাবই পৰা নাই হা চিঙি ভাগৰি যাব 14 কেজি কি অঁ কিমান কেজি 50 টকা মাত্ৰ 50 টকা এই থালিতে 1 কেজি এই থালিত 1 কেজি নহয় এইডালত 1 কেজি বহুত বেছি তাকেতো নাজানো সুধিব লাগিব আইডিয়া ক'ব পাৰে আৰু চাওক এইবিলাক চব নেট লগাই দিছে নেট ওপৰতো নেট আছে বাদুলিৰ কাৰণে অঁ বেলেগ চৰাই আচ্ছা এইবোৰ নেট লগাইছে চাওক নেট এই নেট ওপৰতো আছে গোটেই ছাইডতো আছে ছাইডতো নেট আছে চৰাই বাদুলি কিবা কিবি খাব কাৰণে 2 বিঘা ইয়াত 2 বিঘা আছে আৰু সেইফালেও আছে মুঠতে টোটেল ক'ব কিমান বিঘা আছে মই এবাৰ দেখাইছোঁ ৰ'ব এইখন চাওক গোটেইখন এইটো ছাইডো আছে কিন্তু ইয়াত বেঙেনা আছে এইখিনি বেঙেনা এইখিনি কল আৰু সেই তাতো আছে আপেল বগৰী চ' এইজনে হৈছে কয়দো দয়ানন্দ লাহন চ' মানে মোৰ কয়দো হয় তো এখেতৰ পৰাই এতিয়া জানিম কথাখিনি তো প্ৰথমে আহোঁ আপোনাৰ আইডিয়াটো কেনেকৈ পালে আইডিয়া এই ইউটিউবতে আমি চাৰ্চ কৰি কিনে মানে এনেকৈ পালোঁ আৰু হয় তো পাই মোৰ এই লগৰ এজন আছিলে তেখেতে কণ্টেক্ট কৰিলে তেখেতে কণ্টেক্ট কৰি আৰু পুলিখিনি আনিলোঁ হয় আনি যিমানখিনি মানে আমাৰ এক্সট্ৰা এইখিনি অলপ হেৰি হ'ল গুটি কম লাগিলে চেচুক হ'ল যে হয় গুটি কম লাগিলে তাৰপিছত এইবাৰ ৱেডাৰটো গৰমটো বেছি হোৱাৰ কাৰণে ফুলটো মানে নৰখিলে বহুত পানী দিছিলোঁ তথাপিতো নৰখিলে মানে তো যিমানখিনি পাব লাগে ঠিকে আছে খেতিটো লাভজনকে খেতি হয় এইটো হয় হয় প্ৰায় 30-40 কেজি কিছুমান গছত লাগিছিলে 500 মান গছত এনে যদি মই এভাৰেজ ধৰোঁ তেতিয়াহ'লে এজোপা গছত কিমান এইটো এভাৰেজকৈ তোমাৰ 50 আহিব দ্বিতীয় বছৰ 50 আহিব মানে 50 কেজি আহিব তাৰপিছত কিন্তু মানে 20 কেজিটো ধৰিব পাৰোঁ 20 কেজিত লাগিবই 20 কেজি তো আপোনাৰ কিমান আছে কেজি কেজি 50 টকা কেজি 1100 গছ আছিলে 1100 গছ সেইটো হিচাপে যদি আমি চাওঁ এজোপা গছত যদি 20 কেজি হয় 1100 গছ নধৰোৱে বাৰু 1000 গছ ধৰিছোঁ তেতিয়াও 20,000 কেজি আৰু আপুনি যদি ৰেট পাই আছে 50 টকা তেতিয়াহ'লে 20,000 কেজিত 10 লাখ টকা হয় তো এইটো লাভজনকে হয় কিন্তু ড্ৰবেক কিবা আছে নেকি মানে আমাৰ এই যেনেকৈ পলসুৱা মাটি নদী কাষৰীয়া মাটি ব্ৰহ্মপুত্ৰৰ কাষত বগীবিলত আছে বাৰীখন তো আমাৰ মাটিটো আপুনি কৈছিলে এইবাৰ কিবা পৰীক্ষা কৰিছিলে নেকি মাটিখিনি আমি লৈ গৈছিলোঁ তাত খাৰ ভিতৰত লৈ গৈছিলোঁ মাটিখিনি আমাৰ মানে ভাল বুলি কৈছে আৰু মিঠাটো খুব হৈছে বগৰীটো মিঠা যথেষ্ট মিঠা ভাল হৈছে হয় প্ৰথমতে আমাক ভয় লাগিলে যে মিঠা নহ'ব নেকি আমাৰ মাটিটো কিন্তু মিঠা যিখিনি মানুহে নি আছে মানে এই 2-3বাৰকৈ আহে দিনত বগৰী নিবলৈ মানে মিঠা হৈছে বহুত মিঠা সেইটো হয় তাৰপিছত আৰু আপুনি ক'ব লৈছিলে যে কেতিয়া মানে পুলিৰ কাৰণে যদি কোনোবাই কৰিব বিচাৰে তেতিয়াহ'লে মানে মাৰ্চৰ ভিতৰত ৰুব লাগে পুলিটো মাৰ্চৰ ভিতৰত ৰুব লাগে আমাৰ তাৰপিছত 2-3 মাহ পিছত পানী হয় পানীটো মানে 20-25 দিন গছজোপা ডুবিব নালাগে 20-25 দিন যদি ডুবে গছজোপা মৰা চান্স থাকে মানে সেইকাৰণে 3-4 দিন ডুবিলে একো নহয় মানে লাভজনক হয় এতিয়া নিবনুৱাৰ কাৰণে এইটো মানে আমি নিজে এটা বাছি ল'লোঁ কিবা এটা আৰু তেনেকৈ নিজৰ পইচাই খৰচা কৰি কৰা হয় এনেই আপোনাৰ কিমান মান খৰচ হৈছে আৰু কিমান বিঘা মাটিত আছে 4 বিঘা আছে 4 বিঘাত 3.5 লাখ টকা খৰচা হৈছিল মানে 1100 জোপা 4 বিঘাত হৈ গৈছে 4 বিঘাত 1100 গছে হৈ গৈছে দূৰত্ব এনেই 10/12 দিব লাগে আমি দিলোঁ 7/8 দিলোঁ দ্বিতীয় বছৰ আমি কিছুমান গছ উঘালি দিব লাগিব মানে বহুত ঘন হ'ব এতিয়া উশাহ মাৰিব কলম কৰিব লাগিব গুৰিটো এতিয়া বগৰী শেষ হোৱাৰ পিছত এতিয়া আমাৰ আধা বিক্ৰী কৰা হ'ল আধা আছে এতিয়া গুটি তো যিমানখিনি আপুনি ইনভেষ্ট কৰিছিলে সেইখিনি মানে আহিলে মূলধনখিনি আহিলে এতিয়া লাভৰখিনি আছে আৰু মানে
তাকে যদি কোনোবাই কিবা ইনফৰমেশ্যন বিচাৰে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব পাৰে, সুধিব পাৰে। মই হ'লেও বা এখেতৰ পৰা জানি আপোনালোকক তাৰ পুলি আমি কণ্টেক্ট কৰি দিব পাৰিম। আমাৰ পুলিখিনি বাংলাদেশৰ আছিল, হয়, জাতটো ভাল হয় বাংলাদেশৰ। তো কোনোবাই যদি পুলি লাগে বা কৰিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব পাৰে, তো যোগাযোগো কৰিব পাৰে। দৰকাৰ হ'লে মই এখেতৰ নাম্বাৰটো দি দিম ডিছক্ৰিপশ্যনত। তো এয়াই আছিল জানিবলগীয়া। থেংক ইউ, আপুনি আগবাঢ়ক আৰু আপুনি যে স্বাৱলম্বিতাৰ মানে পথ বাছি লৈছে। মই কৈছোঁ যেনেকৈ মোৰ নিচিনা আৰু দুজনে কৰক, সেইটো কাৰণে মই আজি বগীবিলত এইটো পদক্ষেপ ল'লোঁ। নাই, খুব ভাল পদক্ষেপ হয় আৰু সেইকাৰণে মই ভাবিলোঁ এইটো কণ্টেণ্টটো বহুত ভাল হয়। গতিকে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াই দিলোঁ। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি কিবা জানিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰিব পাৰে। থেংক ইউ বাইদেউ, মোক মূল্যৱান সময়খিনি দিয়াৰ কাৰণে ধন্যবাদ। থেংক ইউ। এতিয়া অকণমান বাৰীখন আপোনালোকক দেখাই দিম মই। মানে ইয়াত হাউলি যাব লাগে, সেইকাৰণে হাউলি গৈ আছোঁ। তো আপোনালোকেও কৰিব পাৰিব। এতিয়া শুনিলেই নহয়, তেখেতে ক'লে যে 3 লাখমান টকা ইনভেষ্ট কৰিছিলে এই বাৰীখনত আৰু 10 লাখ টকা, একদম কমকৈ হিচাপ এটা কৰি দেখালোঁ। মানে মই 10 লাখ টকা উপাৰ্জন কৰিছে তেখেতে। তো এতিয়াও মানে বাকী আছেই। আৰু ওৱান টাইম এবাৰ আপোনালোকে ৰুলে এনেকুৱা নহয় যে কবি বিলাহী নিচিনা প্ৰতি বছৰে ৰুব লাগিব। এবাৰ আপোনালোকে ৰুলে তাৰপিছত এইখিনি কলম কৰিব লাগিব, কিবাকিবি নিয়ম আছিলে, তলবোৰ চাফা কৰিব লাগিব। তাৰপিছত আকৌ অহা বছৰকৈ আকৌ তেনেকেই ফল ধৰিব, তেনেকেই আপোনালোকে লাভৱান হ'ব পাৰিব। চ' বহুত এটা ভাল মানে খেতি বুলি ক'ম মই বগৰী খেতিটো, আপেল বগৰী বুলি কয়। আপোনালোকে দেখিলে আগতেও আহিছিলোঁ মই মহালাগত, তো আজি আকৌ আহিলোঁ। তাৰমানে সেইদিনাখন কিছু কথা থাকি গৈছিলে, কইদেৱে ক'লে আকৌ আহিবা, ভালকৈ কিছুমান কথা ক'ম। আৰু মই ভাবোঁ যে যদি আপোনালোকে কিবা জানিব বিচাৰে তেতিয়াহ'লে ক'ব মোক, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব। থেংক ইউ। মই এতিয়া অকণমান বগৰী ছিঙি লওঁ। আপোনালোকক আৰু এটা কথা কওঁ, কাৰোবাক যদি লাগে বগৰী, গছ পকা বগৰী, তো মিঠা বগৰী, তেতিয়াহ'লে আহিব পাৰে, বগীবিলত আছে। যোনে এড্ৰেছটো নাজানে যদি বাৰীখন, তেতিয়াহ'লে ডিছক্ৰিপশ্যনত মই ফোন নাম্বাৰটো দিয়েই দিম ককাইদেউজনৰ। তো আপোনালোকে ফোন কৰিও সুধি আহিব পাৰে আৰু বগৰী নিব পাৰে। দাম বেছি নহয়, মাত্ৰ কেজি 50 টকা। আৰু এটা কথা কওঁ, যোনে খেতিটো কৰিব বিচাৰে, বহুত ভাল খেতি, লাভৱানৰ খেতি কৰিব পাৰে আপোনালোকে। আৰু খেতিটো আপোনালোকে যদি কৰিব বিচাৰে তেতিয়াহ'লেও সহায় সহযোগ তেওঁ কৰিম বুলি ক'লেই যেতিয়া কৰিব পাৰে। আৰু এটা কথা কি জানেনে, 4 বিঘাতহে 3 লাখ টকা ইনভেষ্ট কৰিছে। আপোনালোকে 2 বিঘাও কৰি চাব পাৰে। আৰু এটা কথা কওঁ, 3 লাখ টকা 4 বিঘাত ওৱান টাইম ইনভেষ্টমেণ্ট, মানে এবাৰহে কৰিছে। প্ৰথম বছৰহে 3 লাখ টকা খৰচ হৈছে, দ্বিতীয় বছৰ 3 লাখ টকা নালাগে। তো কৰিব পাৰে, দেখিলে আপোনালোকে কিমান ভাল খেতি। আৰু বগৰী গছটো কেতিয়াও নমৰে, আপোনালোকে জানেই। জেনেৰেল বগৰী যেনেকৈ বগীবিল আইথান যদি কোনোবা আহিছে, চাপৰিত বগৰী কিমান বগৰী আছে, পানীটো নমৰে। তেখেতে ক'লেই যে 20-25 দিন পানী তলত থাকিব নালাগে, 20-25 দিন। তো সেইটোৱে কথা, মই আপোনালোকক যিমান পাৰোঁ জনাবলৈ চেষ্টা কৰিলোঁ মোৰ ভিডিঅ' ফালৰ পৰা। আৰু যদি কিবা থাকি গৈছে তেতিয়াহ'লে মোক কুৱেশ্যন কৰিব পাৰে, কমেণ্ট কৰিব, সুধিব পাৰে। তো আজিলৈ এইখিনি। অকণমান বগৰী বাৰীখন অকণমান চিনেমেটিক শ্বট দি দিছোঁ বগৰীকেইটাৰ, চাওকচোন আপোনালোকে। এয়াই আছিলে আজি ভিডিঅ'টো। আশা কৰোঁ ভাল পালে চাই। যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ ইমানতে সামৰিছোঁ ভিডিঅ'টো। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। ইউটিউবাৰে বহুত প্ৰফিট দেই, পইচা নল'লে, এনেই দিলে। তো মোৰ প্ৰথম মানে স্পনচৰশ্বিপ বুলি ক'ব লাগিব। তো ভিডিঅ' বনোৱাৰ কাৰণে কইদেৱে দিলে বগৰী 1 কেজি। থেংক ইউ কইদেউ। তো সেয়াই, দেখিছে নহয়।